Welcome to my YouTube channel. আজি এটা সুন্দৰ টপিক লৈ আকৌ আহিছো. টপিকটো হ'ল টাইম এণ্ড ৱৰ্ক। এই ভিডিঅ'টো টাইম এণ্ড ৱৰ্কৰ ওপৰত কেইটামান কুৱেশ্যন যোগটোৱা হৈছে। সাধাৰণতে দেখা যায় টাইম এণ্ড ৱৰ্কৰ ওপৰত কম্পিটিটিভ এক্সামত কুৱেশ্যন আহে। আজি আপোনালোকে টাইম এণ্ড ৱৰ্কৰ ট্ৰিকটো শিকি লওক আৰু উইদাউট ফিয়াৰ টাইম এণ্ড ৱৰ্কৰ প্ৰব্লেম সলভ কৰক। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে A takes 21 days to do a job and B takes 28 days to do the same job. How long will it take for both of them working together to complete the work? A আৰু B এটা কাম 21 daysত কমপ্লিট কৰে আৰু B এটা কাম 28 daysত কমপ্লিট কৰে। এতিয়া দুইজনে একেলগে কামটো কিমান দিনত কমপ্লিট কৰিব? তাৰ কাৰণে আমি কি কৰিব লাগিব? আপোনালোকে ট্ৰিকটো শিকি লওক। ফাৰ্ষ্ট আমি এলচিএম উলিয়াব লাগিব। এ এটা কাম কৰে 21 ডেজত আৰু বি এটা কাম কৰে 28 ডেজত। এতিয়া ইহঁতৰ এলচিএম ল'ব লাগিব। এলচিএম কিমান ল'ব লাগিব? ইহঁতৰ এলচিএম ইয়াৰ পৰা 7 কমন ল'লে আমি কিমান? 7 3 = 21, 7 3 = 21 আৰু 7 4 = 28 এটাৰ এলচিএম। ডেট মিনছ 7 × 3 × 4 এইটো মাল্টিপ্লাই কৰিলে 84 ইউনিট পাম। মানে কি এ আৰু বি এ টোটেল 84 ইউনিট কমপ্লিট কৰে। গোটেই কামটো 84 ইউনিট কমপ্লিট কৰে এ আৰু বি এ। এতিয়া এ আৰু বি এ এদিনত কিমান কাম কৰে আমি সেইটো উলিয়াই ল'ব লাগিব আগতে। এ আৰু বি এ এদিনত 1 ডে ৱৰ্ক কিমান হ'ব? এ 21 যদি ইয়াক ডিভাইড কৰোঁ তেতিয়াহ'লে 21 4 ইউনিট। বি এ কিমান হ'ব? বি 28 ডিভাইড কৰিলে ইয়াক কিমান হ'ব? 3 ইউনিট। ডেট মিনছ এ এদিনত 4 ইউনিট কাম কৰে আৰু বি এ এদিনত 3 ইউনিট কাম কৰে। বি এ এদিনত 3 ইউনিট কাম কৰে। বি এ 28 দিন এটা কাম কৰিবলৈ 28 দিন সময় লয় আৰু এদিনত কৰে 3 ইউনিট। আৰু এ এটা কাম কৰিবলৈ 21 দিন সময় লয় আৰু তাক 4 ইউনিট সময় লাগে। এতিয়া আমি কি কৰিম? বি এ এদিনত 4 ইউনিট আৰু বি এ এদিনত 3 ইউনিট কৰে। এতিয়া দুইজনে লগ লাগি এদিনত কিমান কৰে? এ প্লাছ বি এদিনত 4 + 3 7 ইউনিট। অৰ্থাৎ ডেট মিনছ এ আৰু বি এ এদিনত 7 ইউনিট কাম কৰে আৰু টোটেল ইউনিট আছিলে 84 ইউনিট। এতিয়া এদিনত কৰে 7 ইউনিট। এতিয়া আমি টোটেল ইউনিটক 84 ইউনিটক 7 ডিভাইড কৰিম। ডিভাইড কৰিলে আমি 12 ডেজ পাম। কি এ আৰু বি এ এদিনত 7 ইউনিট কৰে আৰু টোটেল ইউনিট আছিলে 84। 7 যদি আমি 84 ডিভাইড কৰোঁ তেতিয়া 12 ডেজ পাম। ডেট মিনছ 12 ইজ দ্য কাৰেক্ট আনচাৰ। এইটো 12 হৈছে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন। 2 pipes A and B can fill a tank in 36 hours and 45 hours respectively. If both of them are opened simultaneously, in how much time the tank will be full? Option A 12.5, option B 10.25, option C 20, option D 9.75. এতিয়া দুডাল পাইপ A আৰু B এটা টেংকি সম্পূৰ্ণ কৰিবৰ কাৰণে এক লাগে 36 আৱাৰ আৰু বিক লাগে 45 আৱাৰ্ছ। যদি দুইডাল পাইপ একেলগে যদি অপেন কৰি থোৱা হয় তেতিয়াহ'লে কিমান টাইম লাগিব টেংকিটো ফুল হ'বৰ কাৰণে? এতিয়া আমি সলভ কৰোঁ। এ পাইপডালক লাগে 36 আৱাৰ্ছ, বি পাইপডালক লাগে 45 আৱাৰ্ছ। এতিয়া এ আৰু বি আমি এলচিএম ল'ব লাগিব। এলচিএম 9 এটা কমন ল'লোঁ। 9 4 = 36, 9 5 = 45। ডেট মিনছ 9 × 4 × 5 দিছ ইকুৱেল টু 180 ইউনিট। এতিয়া এক লাগে
এটা টেংকি সম্পূৰ্ণ কৰিবৰ কাৰণে 36 আৱাৰ্ছ আৰু বিক লাগে এটা টেংকি সম্পূৰ্ণ কৰিবৰ কাৰণে 45 আৱাৰ্ছ এতিয়া এঘণ্টাত কিমান কৰিব এ এঘণ্টাত কিমান ইউনিট কমপ্লিট কৰিব 36 যদি আমি ডিভাইড কৰোঁ 180 5 ইউনিট পাম আৰু বি এ 45 আৱাৰ্ছ কাম কৰে এঘণ্টাত কিমান ইউনিট 45 180 ডিভাইড কৰিব লাগিব 180 ডিভাইড কৰিলে 4 ইউনিট পাম এতিয়া এ আৰু বি এ একেলগে এঘণ্টাত কিমান কাম কৰিব 5 + 4 9 ইউনিট কাম কৰিব আৰু টোটেল ইউনিট 180 ইউনিট কাম কৰিব লাগে তেতিয়াহ'লে 180 9 ডিভাইড কৰিলে আমি 20 পাম 9 ডিভাইড কৰিলে 20 পাম 180 9 ডিভাইড কৰিলে 20 পাম আৰু 20 হৈছে ইয়াৰ কাৰেক্ট আনসাৰ দ্যাট মিন্স 20 আৱাৰ্ছ টাইম লাগিব Question number 3 Question number 3 Pipes A, B and C can fill a tank in 5, 10 and 30 hours respectively. If the pipes are opened together in how many hours will the tank be full? A, B, C তিনিডাল পাইপ এটা টেংকি সম্পূৰ্ণ কৰিবৰ কাৰণে এক লাগে 5 ঘণ্টা সময় বিক লাগে 10 ঘণ্টা সময় আৰু সিক লাগে 30 ঘণ্টা সময় যদি এ বি সি তিনিডাল পাইপ একেলগে খুলি ৰখা হয় তেতিয়াহ'লে টেংকিটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান ঘণ্টা সময় লাগিব আমি আগতে যিকেইটা কুৱেশ্যন সলভ কৰিলোঁ তাৰ লগত ট্ৰিকটো একেই আপোনালোকে জাষ্ট ট্ৰিকটো মনত ৰাখিব আৰু এক্সামত যাতে কম সময়ৰ ভিতৰত সলভ কৰিব পাৰে তাক ধ্যান দিব এ 5 ঘণ্টা সময় লাগে এক আৰু বিক লাগে 10 ঘণ্টা সিক লাগে 30 ঘণ্টা এতিয়া ইহঁতৰ এলসিএম উলিয়াব লাগিব এলসিএম 30 হ'ব ইউনিট এ বি সি একেলগে 30 ইউনিট কাম কৰে মানে এ 5 ঘণ্টা যদি কাম কৰে আৰু বি এ যদি 10 ঘণ্টা কাম কৰে সি এ যদি 30 ঘণ্টা কাম কৰে তেতিয়াহ'লে গোটেই এ বি সি আৰু গোটেই তিনিডাল পাইপে 30 ইউনিট কাম কৰিব আৰু পাৰ ইউনিট এ এঘণ্টাত কিমান ইউনিট কাম কৰিব পাৰ আৱাৰ এ এঘণ্টাত কিমান ইউনিট কাম কৰিব যদি এ যদি 5 ঘণ্টা কাম কৰে তেতিয়া এঘণ্টাত কিমান কৰিব 6 ইউনিট কাম কৰিব বি এ যদি 10 ঘণ্টা কাম কৰে এঘণ্টাত কিমান কৰিব 3 ইউনিট কাম কৰিব সি এ যদি 30 ঘণ্টা কাম কৰে এঘণ্টাত 1 ইউনিট কাম কৰিব এতিয়া এ প্লাস বি প্লাস সি প্লাস সিম্বলে এ বি সি তিনিটা কাম কৰা একেলগে কাম কৰা বুজাইছে এ প্লাস বি প্লাস সি মানে তিনিজনে একেলগে কাম কৰা বুজাইছে এতিয়া গুটিকেইটা প্লাস কৰিলে কিমান পাম 10 ইউনিট পাম 10 ইউনিট এতিয়া এ বি সি এই তিনিডাল পাইপে এঘণ্টাত 10 ইউনিট কাম কৰে এঘণ্টাত 10 ইউনিট কাম কৰে আৰু টোটেল ইউনিট আছিল 30 ইউনিট তেতিয়াহ'লে এতিয়া টোটেল ইউনিটক আমি পাৰ আৱাৰ এঘণ্টাত যিমান কৰে ডিভাইড কৰিব লাগিব 10 ডিভাইড কৰিলে আমি 3 আৱাৰ পাম 3 hours এইটোই হল আনসাৰ question 3 answer B question number 4 A and B can complete a piece of work in 4 days if A alone can complete the work in 12 days in how many days B can alone complete the same work
এতিয়া এ আৰু বি এ এটা কাম 4 দিনত কমপ্লিট কৰে যদি এ অকলে কামটো 12 দিনত সমাপ্ত কৰে তেনেহলে বি এ অকলে কিমান দিনত কমপ্লিট কৰিব আগত কৰি অহা কোৱেশ্চন কেইটাৰ লগত প্ৰায় একে কোৱেশ্চনত কৈছে এ আৰু বি এ এটা কাম 4 দিনত কমপ্লিট কৰে 4 ডে এ অকলে সেই একেটা কাম 12 দিনত কমপ্লিট কৰে 12 days a plus b মানে a আৰু b এটা কাম 4 দিনত কমপ্লিট কৰে a অকলে 12 দিনত কমপ্লিট কৰে তেতিয়া হলে টোটাল ওয়ার্ক আমি LCM টোক টোটাল ওয়ার্ক বুলি যদি কওঁ তেতিয়া হলে ইয়াৰ LCM 4 আৰু 12 for LCM হ'ব 12 আমি টোটাল কামক ইউনিট বুলি জাস্ট কলো আৰু টোটাল ওয়ার্ক 12 ইউনিট হল তেতিয়া a আৰু b এ 4 দিন যদি কাম কৰে 12 ইউনিট কাম কৰিব কাৰণে এদিনত কিমান ইউনিট কাম কৰিব এদিনত মানে পাৰ ডে কিমান ইউনিট কাম কৰিব a plus b মানে a আৰু b এ 4 দিনত 12 ইউনিট কাম কৰে এদিনত কৰিব 3 ইউনিট কাম কৰিব আৰু a যদি 12 দিন সেই একেটা কাম কৰিবলৈ 12 দিন সময় লাগে তেতিয়া হলে এটা কাম এদিনত কৰিব কাৰণে কিমান সময় লাগিব 12 এ 12 ক ডিভাইড কৰিলে আমি 1 ইউনিট পাম তেতিয়া হলে কি হ'ব ইয়াতে a plus b মানে কিমান 3 ইউনিট মানে এদিনত আৰু a অকলে 1 ইউনিট কাম কৰে a plus b যদি 3 ইউনিট কাম কৰে a যদি অকলে 1 ইউনিট কাম কৰে তেতিয়া হলে ইয়াত যদি a যদি 1 ইউনিট কাম কৰে তেতিয়া হলে অকলে b কিমান 2 ইউনিট কাম কৰিব মানে b এ অকলে 2 ইউনিট কাম কৰিব 1 a ঠাইত আমি যদি 1 বহাও 1 plus b 3 ইউনিট হয় তেতিয়া হলে b অকলে 2 ইউনিট কাম কৰিব আৰু 2 ইউনিট কাম কৰিব এটো হৈছে এদিনৰ ইউনিট আমাক উলিয়াব দিছে কিমান দিনত এটা কাম কমপ্লিট কৰিব b এ তেতিয়া হলে আমি কি কৰিম যেটো টোটাল ইউনিট আছিল টোটাল ইউনিটক আমি b এ এদিনৰ কাম আছিল 2 ইউনিট তেতিয়া 2 এ ডিভাইড কৰি দিলে আমি কিমান পাম 6 ইউনিট পাম সৰি 6 ডে এটো হৈছে ৰাইট আনসাৰ Option B. Question number 5. A and B working separately can do a piece of work in 9 days and 12 days if they work for a day each alternately beginning with A in how many days the work will be completed. তিয়া A আৰু B এ বেলেগ এটা কাম কৰে বেলেগ কৰোতে এক লাগে 9 দিন আৰু B ক লাগে 12 দিন যদি সেই কামটো যদি অল্টাৰনেটলি কৰে যদি a এদিন কৰে নেক্সট b এদিন কৰে সেই কামটো যদি a পৰা স্টাৰ্ট কৰে অল্টাৰনেটলি মানে এদিন যদি a কৰে নেক্সট সেই কামটো b এদিন কৰিব নেক্সট a কৰিলে আৰু b এ কৰিব তেনেকৈ অল্টাৰনেটলি কামটো যদি স্টাৰ্ট হয় তেতিয়া হলে কিমান দিনত কমপ্লিট হ'ব অল্টাৰনেটলি বুলি কওঁতে a যদি আজি কাম কৰে কাইলে b এ কৰিব তাৰ পিছদিনা a কৰিব তাৰ পিছদিনা b এ কৰিব তেনেকৈ মানে কিমান দিনত কামটো কমপ্লিট হ'ব এতিয়া আগৰদৰে একে ঠিক a যদি কামটো কৰিবৰ কাৰণে যদি 9 দিন সময় লয় বি এ যদি সেই কামটো কৰিবৰ কাৰণে যদি 12 দিন সময় লয় তেতিয়া হলে কিহতৰ টোটাল ওয়ার্ক হ'ব কিমান 36 ইউনিট অৰ্থাৎ LCM আমি LCM টো উলিয়াই ললো টোটাল ওয়ার্ক 36 মানে LCM হল 36 এতিয়া এ সেই কামটো A আৰু B একেলগে 36 ইউনিট কাম কৰিব লাগিব ঠিক তেনেকৈ এক এদিনৰ ওয়ার্ক মানে এদিনৰ কাম কিমান হ'ব B এৰ এদিনৰ কাম হ'ব 9 36 ক ডিভাইড কৰিলে কিমান হ'ব 4 ইউনিট মানে এৰ এদিনৰ কাম 4 ইউনিট আৰু B ৰ এদিনৰ কাম 12 এ যদি 36 ক ডিভাইড কৰো তেতিয়া হলে 3 ইউনিট হ'ব ঠিক তেনেকৈ টোটাল A plus B A আৰু B একেলগে এদিনত কিমান ইউনিট কাম কৰিব 4 plus 3 হলে 7 ইউনিট কাম কৰিব A আৰু B একেলগে 7 ইউনিট কাম কৰিব আৰু A আৰু B টোটাল 36 ইউনিট কাম কৰিব লাগে এতিয়া কৈছে A আৰু B যদি অল্টাৰনেটলি কাম কৰে কাম কৰিলে তেতিয়া হলে কিমান দিনত কামটো কমপ্লিট হ'ব যে যদি কামটো প্ৰথম দিনাখন A কৰে A ইউনিট কিমান আছিল 4 ইউনিট কাম কৰে নেক্সট B যদি 3 ইউনিট কাম কৰে
তাৰ নেক্সট দিনাখন যদি A কৰে 4 ইউনিট তাৰ নেক্সট দিনাখন যদি BA কৰে আকৌ 3 ইউনিট তেতিয়া হলে কামটো এনেকৈ বাঢ়ি বাঢ়ি কিমান দিনত কমপ্লিট হ'ব ঠিক আমি যদি কৰো প্ৰথম দিনাখন যদি A যদি 4 ইউনিট কৰে তাৰ নেক্সট দিনাখন যদি BA যদি 3 ইউনিট কৰে তেতিয়া হলে দুদিন মিলাই প্ৰথম দিনাখন 4 আৰু তাৰ নেক্সট দিনাখন 3 মিলাই টোটাল 7 ইউনিট কাম কৰিব দুদিনত 7 ইউনিট অৰ্থাৎ 2 day is equal to 7 ইউনিট কাম হ'ব মানে দুদিনত 7 ইউনিট কাম হ'ব এতিয়া আমাৰ 36 ইউনিট কাম কৰিব লাগে 7 এ যদি 36 ক যদি আমি ডিভাইড কৰো 7 5 যা কিমান হ'ব 35 হ'ব বাকি 1 ইউনিট অৰ্থাৎ 5 দিন কাম কৰাৰ পিছত 1 ইউনিট কাম বাকি ৰব মানে কিমান হ'ব 7 into 5 ইফালে হ'ব 10 days ইফালে হ'ব 10 days is equal to ইফালে হ'ব 7 5 যা 35 ইউনিট বাকি 1 ইউনিট কাম বাকি রোল 1 ইউনিট কামটো কোনে কৰিব আমি A পৰা স্টার্ট কৰিছিলো A পৰা যদি স্টার্ট কৰো A যদি 4 ইউনিট কাম কৰে নেক্সট পিছৰ দিনাখন BA 3 ইউনিট কাম কৰিব তাৰ নেক্সট দিনাখন কৰিব A 4 ইউনিট কাম কৰিব তাৰ নেক্সট দিনাখন BA কৰিব 3 ইউনিট কাম এনেকৈ কাম কৰোতে 35 ইউনিট কাম কৰা হল আৰু বাকি 1 ইউনিট কাম ৰৈ গল সেই 1 ইউনিট কামটো কোনে কৰিব 1 ইউনিট কামটো যেহেতু A পৰা স্টার্ট হৈছিল সেই 1 ইউনিট কামটো A পৰা স্টার্ট হ'ব A কৰিব A কৰিলে কিমান 4 ইউনিট কাম কৰে A গটিকে 1 ইউনিট কাম আছে গটিকে 4 ইউনিট কাম কৰিব গটিকে 1 ইউনিটটো কোনে কৰিব A কৰিব A 10 1/4 A 4 ইউনিট কাম কৰে কাৰণে 1 ইউনিট কামটো A কৰিব 1 এদিনত 1/4 গটিকে 10 1/4 days is the correct answer option number C question number 6 A and B can do a work in 12 days, B and C in 15 days, and C and A in 20 days. If A, B, C are work together, they will finish the work in how many days? Etia A aru B eta kam A aru B eta kam 12 dinot kore B aru C hei eketa kam 15 dinot kore C aru A hei kamtu 20 dinot kore তেতিয়া আমি কি কৰিব লাগিব টোটাল ওয়ার্কটো উলিয়াই লব লাগিব টোটাল ওয়ার্ক মানে LCM উলিয়াই লব লাগিব কিমান LCM কিমান হ'ব LCM হ'ব 60 এতিয়া আমি 12 15 আৰু 12 15 আৰু 20 LCM উলিয়ালো 60 এই 62 হৈছে A plus B 12 দিন যে কাম কৰে B plus C 15 দিন যে কাম কৰে C plus A যে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে এই গুটেকেটা আমি LCM উলিয়ালো 60 উলিয়ালো তেতিয়া হলে A plus B এদিনত কিমান ইউনিট কাম কৰিব 12 এ যদি ইয়াক ডিভাইড কৰো তেতিয়া হলে 5 ইউনিট কাম কৰিব আৰু B plus C যদি 15 দিন এটা কাম কৰে তেতিয়া হলে এদিনৰ কিমান হ'ব হিহতৰ এদিনৰ হ'ব 4 ইউনিট কাম কৰিব আৰু C plus A যদি 20 দিন কাম কৰে তেতিয়া হলে টোটাল ইউনিট আছিল 60 আৰু এদিনত কৰিব 3 ইউনিট কাম তেতিয়া হলে ইয়াতে মন কৰিব আপুনি A plus B গুটেকেটা একেলগে কাম কৰাটো বুজাইছে A plus B ইয়াতে আমি কি কৰিম গুটেকেটা আমি এড কৰিম A plus B এড কৰিলে আমি কিমান হ'ব A plus B plus B plus C plus C plus A ইফালে এটো কৰিলো আৰু ইফালে এড কৰিলে কিমান পাম আমি 12 ইউনিট পাম 12 ইউনিট ইয়াতে যদি আমি এড কৰো আমি কিমান হ'ব ইয়াতে 2A plus B plus C হৈ গল A B C মানে A plus B plus C মানে তিনিজনে একেলগে এই কামটো 60 দিন যে লাগে এটা কাম কৰিব কাৰণে হেতু কিমান দিনত কমপ্লিট কৰিব অৰ্থাৎ 60 ইউনিট কামটো কৰিবৰ কাৰণে কিমান দিন লাগিব A plus B ইয়াত 12 ইউনিট আছে তেতিয়া হলে A plus B plus C 2 এ যদি আমি 12 ক ডিভাইড কৰি তেতিয়া হলে 6 ইউনিট A plus B plus C এদিনত কিমান কৰে 6 ইউনিট কাম কৰে এতিয়া টোটাল ওয়ার্ক আছিল 60 ইউনিট আছিল 60 ইউনিট কাম কৰিবৰ কাৰণে A B C কিমান দিন সময় লাগিব গটিকে টোটাল ইউনিট আছিল 60 আৰু 60 ক যদি আমি 6 দি ডিভাইড কৰো তেতিয়া হলে আমি কিমান পাম 10 পাম 10 দিন 10 days which is the correct required correct answer ইয়াৰ option to B হৈছে ইয়াৰ answer B হৈছে ইয়াৰ
আনসাৰ সো ফ্ৰেন্ডস আপোনালোকে বুজি পালেনে নাই অংক কেইটা মই টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন কেইটা মই লৈ আহিলোঁ আপোনালোকৰ আগত আপোনালোকে বুজি পালেনে নাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিবা যদি ডাউট আছে টাইম এণ্ড ৱৰ্কৰ ওপৰত তেতিয়াহ'লে আপোনালোকে ফ্ৰীলি মোক সুধিব পাৰে মই আপোনালোকক কুৱেশ্যন কেইটা বুজাই দিয়াত নিশ্চয় সহায় কৰিম আপোনালোকে ভাবিছোঁ মই আপোনালোকে বুজি পাইছে আৰু আপোনালোকে ট্ৰাই কৰিব এই শ্বৰ্ট ট্ৰিকটো ইউজ কৰিব এতিয়া মই বুজোৱাৰ কাৰণে অকণমান সময় লাগিব পাৰে কিন্তু এই যেতিয়া আপোনালোকে মেথডটো বুজি পাব তেতিয়াহ'লে বহুত জলদি আপোনালোকে সলভ কৰিব পাৰিব কুৱেশ্যন নম্বৰ 7 A tank can be filled by a pipe in 4 hours while it can be emptied by another pipe in 9 hours if both are open then how many hours the tank will be full এতিয়া এটা টেংকি আছিল টেংকিটো টেংকিটোত এডাল পাইপ কানেকশ্যন কৰা হৈ আছিলে আৰু সেই পাইপডালে টেংকিটো সম্পূৰ্ণ হ'বৰ কাৰণে 4 ঘণ্টা সময় লাগে আৰু সেই টেংকিটোত আন এডাল পাইপ সংযুক্ত কৰা আছিলে যিডাল পাইপ খুলি থৈ দিলে টেংকিটোৰ পানীখিনি খালী হ'বৰ কাৰণে 9 ঘণ্টা সময় লাগে এতিয়া যদি দুইডাল পাইপ টেংকিটো অপেন কৰি থোৱা হয় তেতিয়াহ'লে টেংকিটো সম্পূৰ্ণ হ'বৰ কাৰণে কিমান টাইম লাগিব এতিয়া ফিল হ'বৰ কাৰণে কিমান 4 আৱাৰ্ছ টাইম লাগে 4 আৱাৰ্ছ টেংকিটো ফিল হ'বৰ কাৰণে 4 আৱাৰ্ছ টাইম লাগে আৰু এমটিড খালী হ'বৰ কাৰণে 9 আৱাৰ্ছ টাইম লাগে যদি আমি ইহঁতৰ LCM লওঁ মানে টোটেল ৱৰ্ক LCM 36 ইউনিট হ'ব ইহঁতৰ টোটেল কাম মানে কি ফিল হ'বৰ কাৰণে 4 ঘণ্টা সময় লাগে আৰু টেংকিটো খালী হ'বৰ কাৰণে 9 ঘণ্টা সময় লাগে তেতিয়াহ'লে টোটেল ইউনিট 36 হ'ল 4 ঘণ্টা আৰু 9 ঘণ্টা আমি LCM ল'লোঁ 36 এতিয়া কি হ'ব এতিয়া ফিল হ'বৰ কাৰণে 4 ঘণ্টা সময় লাগে 1 ঘণ্টাত কিমান সম্পূৰ্ণ হ'ব টেংকিটো 36ক ডিভাইড কৰিলে আমি 9 ইউনিট পাম আৰু আপোনাৰ 9 ঘণ্টা সেই 36 ইউনিট খালী হ'বৰ কাৰণে 9 ঘণ্টা সময় লাগে 1 ঘণ্টাত কিমান খালী হ'ব 4 ইউনিট খালী হ'ব তেতিয়াহ'লে 4 ঘণ্টাত আপোনাৰ টেংকিটো সম্পূৰ্ণ হয় 4 ঘণ্টাত টেংকিটো সম্পূৰ্ণ হয় আৰু 9 ঘণ্টা টেংকিটো খালী হ'বৰ কাৰণে 9 ঘণ্টা সময় লাগে 1 ঘণ্টাত 9 ইউনিট জমা হয় আৰু 1 ঘণ্টাত 4 ইউনিট পানী ওলাই গুচি যায় থাকিব কিমান 1 ঘণ্টাত 5 ইউনিট থাকিব এতিয়া এইটো মাইনাছ কৰিলোঁ 5 ইউনিট থাকিলে এতিয়া টোটেল ইউনিট আছিলে 36ক যদি আমি 5 এ ডিভাইড কৰোঁ তেতিয়াহ'লে কিমান থাকিব 36 5 7 35 আৰু 1 ইউনিট মানে কিমান থাকিলে 7 1/5 which is the required correct answer এতিয়া মই আপোনালোকলৈ দুটা হোমৱৰ্ক লৈ আহিলোঁ কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9 মই দুটা হোমৱৰ্ক লৈ আহিলোঁ আপোনালোকলৈ আৰু আপোনালোকে এই কুৱেশ্যন দুটা সলভ কৰি মোক কমেণ্ট ছেকশ্যনত আনচাৰ জনাব আৰু আজিলৈ আছিলে ইমানেই যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ